হেল্ল' গাইজ, কি খবৰ আৰু কি ক'ম। দিনটো দেখিছা ইমান গৰম, ময়ো গৰমত থাকিব নোৱাৰি মানে জীয়াঢল নদীত অলপ বাগৰি দিলোঁ। অলপ মানে নোৱাৰোঁ মানে ঘৰত থাকিবলৈ, কি ক'ম ইমান গৰম। আপোনালোকে জানেই গৰম কেনেকুৱা হৈছে। আৰু ঘৰত ইফালে থাকোঁ সিফালে মানে ঘৰত থাকি কোনো শান্তিয়ে নাইকিয়া হৈছে। চ' পিছবেলা আহিলোঁ। তো ইয়াত আমাৰ ওচৰতে আছে মানে জীয়াঢল পাহাৰখন আৰু জীয়াঢল নদীখন ওচৰতে মানে। চ' আমি আহোঁ ইয়াতে কেতিয়াবা গৰম হ'লে বাগৰি দিওঁ। কি ক'ম, এইটো এটা পিকনিকস্থলী হয়, আপোনাক দেখুৱাইছোঁ বাৰু, আপোনালোকে চাওক। ইয়াত আমি প্ৰায় আহিয়ে থাকোঁ পিকনিকস্থলী। আৰু ময়ো আজি আহি গ'লোঁ ইয়াত গা ধুবৰ কাৰণে। মই অলপ আগত লাইভ আহিছিলোঁ। চ' আপোনালোকে চাইছিলে বাৰু, বহুতখিনি মৰম দিছে, চাব। আৰু মই কমেণ্ট কৰিব যে কেনেকুৱা প্লেচটো আপোনালোকে চাই কেনেকুৱা পাইছে। চ' আহিলোঁ মই ইয়াতে অলপ গা চা ধুলোঁ। মই এতিয়া উদি চ' নিঠৰ দেহাটো আপোনাক দেখুৱাইছোঁ। বেয়া নাপাব নিঠৰ দেহা দেখুওৱাৰ বাবে, কিয়নো জাষ্ট মই নদীৰ পৰা উঠি আহিছোঁ। সেইখন নদীখন ওচৰতে আছে, গাৰ পানীয়ে শুকোৱা নাই। এতিয়া মই কাপোৰ পিন্ধিবলৈ গৈছোঁ বাৰু। কি ক'ম, ইমান গৰম মাক কচম বে। ঘৰত থাকি একো শান্তি নাপায় মানে। ইফালে থাকোঁ টিঙৰ গৰম, সিফালে থাকোঁ বতাহটো, গোটেই হাৱাটো গৰম মানে গৰম হৈ যায়। আৰু ৰুমৰ ভিতৰত ঘৰত যদি সোমাই থাকোঁ ফেন চলাই, ইমান ফেনৰ হাৱাটো বহুত গৰম হৈ যায়। এতিয়া চাওকচোন, মই এটা ইমান ধুনীয়া পৰিৱেশত আছোঁ। এইটো বহুত ঠাণ্ডা এটা পৰিৱেশ মানে। ওচৰতে নদীখন বতাহ মাৰি থাকে, ওচৰতে দলংখন, ওচৰতে আছে পাহাৰখন। একদম প্ৰাকৃতিক দৃশ্য, যিটো মেইন ৰিয়েলিটি মানে একদম ৰিয়েলিটি যিটো প্ৰাকৃতিক দৃশ্য, ইয়াৰ সৌন্দৰ্যটো বেলেগ, ইয়াৰ ফিলিংছটোৱে বেলেগ। চ' ভাল লাগিল। মই মানে ইয়াত এনেকৈ আগে পাছে আহি পোৱা নাই। ইয়াত আজি প্ৰথমবাৰ আহি নদীখনত গা ধুইছোঁ বাৰু। কিন্তু আমাৰ প্ৰায় মানুহে ইয়াত আহিয়ে থাকে, গাঁও হওক, আমাৰ গাঁৱে হওক বা ডেকা বুঢ়া সকলো ইয়াত আহি প্ৰায় সকলোৱে ফূৰ্তি ফাৰ্তা কৰে, এনজয় কৰে, পাৰ্টি খায়। মই প্ৰথমবাৰ কাৰণে আহিছোঁ, আমাৰ প্ৰথমবাৰ বুলি এইটোৱে ক'লোঁ। সৰুৰ পৰা ডাঙৰ হ'লোঁ ইয়াত, এই নদীখনত মই এনেকৈ গা ধুই পোৱা নাই মানে, প্ৰথম আজি ধুইছোঁ। চ' ভালেই লাগিল। তো আপোনালোককো লাইভ অকণমান আহিছিলোঁ। মোৰ ইয়াত পাহাৰ জেগা যিহেতু নেটৱৰ্কটো প্ৰব্লেম, ভালকৈ মানে লাইভ আহিব নোৱাৰিলোঁ। চ' অকণমান গ'ল অকণমান আহিছিলোঁ বাৰু, কিন্তু নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে মই লাইভটো ভালকৈ আহিব নোৱাৰিলোঁ মানে। চ' বেয়া নাপাব, তাৰ কাৰণে মোৰ বহুত আপোনালোকক মাফি মাগিছোঁ, যাতে বেয়া নাপাব। ভাল লাগে, কি ক'ম, গৰমটো যিহে হৈছে। আমাৰ অসমত কিয় ইমান গৰম? ওচৰতে আছে শ্বিলং, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ইমান গৰম নহয় মানে। মই কালি পৰহি নাগালেণ্ডৰ পৰা গৈছোঁ এপাক, আৰু এতিয়া মই নাগালেণ্ডতো আছিলোঁগৈ, কিন্তু তাতো ইমান গৰম নহয়। শ্বিলঙৰ পৰা কালি পৰহি ঘৰলৈ আহিছোঁ, ইমান গৰম মা কচম বে। কি ক'ম, ইমান গৰম। আমাৰ অসমত কিয় ইমান গৰমটো প্ৰভাৱ পৰে, বৰষুণটো কিয় ইমান প্ৰভাৱ পৰে, সেইটো বাৰু মোৰ ইয়াত নাই। তথাপিও আপোনালোকে কৈছোঁ, নাজানো কিয় ইমান অসমত আমাৰ ইমান কিয় গৰম হয়। কি হ'ম এতিয়া, চা বেলি ডুবি আন্ধাৰ হ'বলৈ হৈ গ'ল। তো ময়ো ইয়াৰ পৰা ঘৰত যাব লৈছোঁ। আৰু এতিয়া জাষ্ট আমি ওপৰত বাইকখন ৰাখিছোঁ। চ' তাতে মই বেগ চেগ ৰাখিছোঁ, কাপোৰ চাপোৰ পিন্ধিম আৰু ঘৰত চুইটকৈ যাম, ঘৰত পাই যাম। কি ক'ম, ইমান গৰম কিহৰ কাৰণে মানে, কি ক'ম গৰমৰ বিষয়ে। আপোনালোকে জানেই গৰমত কেনেকুৱা পাইছে ঘৰত থাকি। কিবা এটা ভাল লাগিছে জানো? ভাল বুলি নকওঁ বাৰু, থাকি কিবা এটা শান্তি পাইছে জানো? চাওকচোন, ইফালে যাবি গৰম, সিফালে যাবি গৰম, মানে গৰমত শান্তি নাই। গোটেই কাপোৰ চাপোৰ ভেজি যায়, ইমানেই গৰম মানে। অৰে বাবা গাইছ, কি ক'ম, ময়ো আহিলোঁ অকণমান ইয়াত এই নদীখনত এনজয় কৰিলোঁ, গাটো তিয়ালোঁ, শান্তি পালোঁ মানে, ঠাণ্ডা লাগি গ'ল। 1 ঘণ্টামান নদীখনত বাগৰি আছোঁ, মিছা ক'লে কি হ'ব। কৰিবা ত' ময়ো বাইকখনৰ ওচৰত পাই গ'লোঁ। এইফালে এখন আছে স্কুটি, আৰু সেইফালে এখন আছে বাইক। সেইখন কোনোবা আহিছে চাগে আৰু দেখা নাই। আৰু আমাৰ হৈছে সেইখন ৰঙা বাইকখন, আমি গেলেমাৰ এখন লৈ আহিছোঁ। তো গা চা ধুলোঁ, দেহাও শান্তি হৈ গ'ল, ঠাণ্ডা লাগিল। এতিয়া বেলিও ডুবিল, ঠাণ্ডা পৰিছে মানে, অকণমান ঠাণ্ডা হৈছে মানে। কাপোৰ চাপোৰ পিন্ধি ঘৰলৈ যাম। চ' বেয়া নাপাব, আজিলৈ ৰাখোঁ। নেক্সট আকৌ আহিম, আপোনালোকক এই জেগাটো ধুনীয়া এটা দেখুৱাম। একচুৱেলি এই জেগাটো হৈছে পিকনিকস্থলী। বহুত মানুহে পিকনিক খাবলৈ ইয়ালৈ আহে।
চ' আপোনালোকে যদি কোনোবা আহিছে ক'ব, কমেণ্ট এটা কৰি জনাব। তো মোৰ নিথৰ দেহাটোৱে কৈছোঁ মানে জাষ্ট নদীৰ পৰা উঠি আছোঁ, গা ধুলোঁ, 1 ঘণ্টামান নদীখনতে শুই আছোঁ। ইমানেই গৰম মানে চোলা পিন্ধো গোটেই তিতি যায়, ইটো পিন্ধো তিতি যায়, ইমান ভিজি যায় না গৰমত। নদীখনো দিলোঁ বাই বাই, নেক্সট আকৌ এদিন লগ পাম। এতিয়া বেলিও ডুবি গ'ল, পাহাৰ কি ক'ম, চবফালে পাহাৰ, নদীখনো বৈ গৈ আছে আৰু ময়ো এতিয়া ঘৰত গৈ আছোঁ। তো আজিলৈ ৰাখিলোঁ, বাই বাই। ভিডিঅ'টো চাই কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাব, মই কি ক'ম ন। তো আজিলৈ দিলোঁ বাই বাই।